সকলোকে পুনৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছো। আজিৰ ভিডিঅ'টিত আপোনালোকক মই বগৰীৰ জ্বলা মিঠা আচাৰ কেনেধৰণে বনালো দেখুৱাম আৰু যদি ভাল লাগে ভিডিঅ'টো চাই তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এইখিনি হল শুকুৱাই লোৱা বগৰীখিনি। মই বেছিকৈ লোৱা নাই বগৰী, প্ৰায় 200 গ্ৰাম মান লৈছো বগৰী। ইয়াতে এই বগৰীখিনি মই এনেকে ধৰণে দেখিছে নহয়, এই ধৰণে হাতেৰে ফালি ফালি লৈছো। এনেদৰে মই গোটেইখিনি বগৰী এতিয়া ফালি লম আৰু বগৰীখিনি মই কেনে ধৰণে কিমানলৈকে শুকাইছো চাই লওক, যাতে ইয়াৰ বিজলুৱাটো থাকি নাযায়। আচলতে বিজলুৱা ভাগটো থাকি গলে মানে পিছত বগৰী আচাৰখিনি সোনকালে বেয়া হৈ যায়। এয়া সম্পূৰ্ণ হৈ গ'ল মোৰ কৰা। ইয়াত ব্যৱহাৰ কৰা মছলাখিনি এয়া জিৰা লৈছো আৰু গোটা জিৰা, পাঁচফোৰণ, আচলতে পাঁচফোৰণতে জিৰাও থাকে আৰু লগতে ইয়াত কালজিৰাও থাকে আৰু চফ লৈছো কেইটামান, কেঁচা চফ আৰু শুকান জলকীয়া কেইটামান লৈছো আৰু এইখিনি এতিয়া শুকান কেৰাহীত মই অলপ দেৰি ভাজি লম। ভাজি লৈ এইখিনি মিক্সাৰত দি গুড়ি কৰিম। এতিয়া এই বগৰীখিনিত ফাৰ্ষ্টতে মই নিমখ অকণমান সোৱাদ অনুসাৰে দি ল'ম। ইয়াত দিছো মই জোখমতে অকণমান হালধি, কালাৰটোৰ কাৰণে অকণমান হালধিৰ প্ৰয়োজন হ'ব, গতিকে নিমখ হালধি এইখিনি মিক্স কৰি ল'লোঁ আৰু ইয়াৰ পিছতে দিম এতিয়া খুন্দি থোৱা মিক্সিত যিখিনি খুন্দি থৈছিলোঁ যিখিনি মছলা আছিল সেইখিনি গুড়ি কৰি থোৱা মছলাখিনি ইয়াতে দি পেলাই গোটেইখিনি সানি ল'ম। আৰু আচাৰখিনিৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ অলপমান গুড় আৰু 1 কাপ, পুৰা 1 কাপ নহয়, প্ৰায় 4/3 ভাগ কাপটোৰে মই চেনিও দিছোঁ। আৰু প্ৰথমতে এতিয়া পেনটো গৰম কৰি ল'লোঁ, গৰম হৈ আছে, চিমত দি থৈছোঁ আৰু ইয়াত গুড়খিনি দি দিছোঁ আৰু গুড়খিনি পগাবৰ কাৰণে অকণমান প্ৰায় 1.5 চামুচ মান জোখাৰে পানী দি দিম আৰু পানী দি লৈ এইখিনি অলপ দেৰি গলাই থাকিম আৰু ইয়াৰ লগে লগে ইয়াত চেনিখিনিও দি দিম। গুড় আৰু চেনিৰ যিখিনি মিশ্ৰণ সেইখিনি এতিয়া প্ৰায় উতলিছে আৰু এতিয়া বগৰীখিনি দিবৰ হৈ গ'ল। এতিয়া বগৰীখিনি ইয়াত দি দিম। গোটেই মছলাই সৈতে মিক্স কৰি থোৱা গোটেই বগৰীখিনি এতিয়া ইয়াত ভালদৰে সানি ল'ম। বগৰীখিনি মিশ্ৰণখিনিত ভালদৰে এনেদৰে 7 মিনিটমান প্ৰায় কম চিমত দি জুইটো মিহলাই ল'ব আৰু ইয়াত দিছোঁ মই লং, ইলাচি আৰু ডালচেনিৰ গুড়ি আৰু এইখিনি দিলে মানে চেণ্টটো অলপ ধুনীয়া হয় আৰু খাবলৈ বহুত টেষ্টি হয়। এয়া চাওক, মই এনেদৰে ভালদৰে মিহলাই লৈছোঁ গোটেইখিনি। গৰমে গৰমে মই কেৰাহীৰ পৰা বাতিটোলৈ নমাই ল'লোঁ আৰু বাতিটোত অলপ দেৰি চেঁচা হ'বলৈ ৰাখিলোঁ আৰু ৰখাৰ পাছত এটা চিচাৰ বটল মই ধুই লৈছিলোঁ ভালকৈ শুকানকৈ আৰু তাতো মই চেঁচা হলত সেইখিনি ভৰাই থলোঁ। এয়া চাওক, এনেদৰে থ'লে বহুত দিনলৈকে আচাৰটো বহুত ভাল হৈ থাকে আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও কৰি চাব।